हेलो फ्रेंड वेलकम टू माय चैनल राकेश वर्ल्ड। तो फ्रेंड्स আজি চাগে আপোনালোকে মোক নিউ লুকত দেখিছে। এয়া মই আজি কেপ পিন্ধা নাই আৰু দেখিবলৈ পাইছে এছামিজ ট্ৰেডিশনেল ড্ৰেছত মই ৰেডি। এয়া আজি ধুতিও পিন্ধিছো কাৰণ আজি মই যাবলৈ ওলাইছো এখন বিশেষ জেগা আৰু এই বিশেষ জেগাত মই অকলে নাযাওঁ, মোৰ লগত যাব মোৰ মা, মোৰ ৱাইফ। তো আজি মই যাবলৈ ওলাইছো আমাৰ নগাঁও বৰদোৱা থান। তো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান সকলোৱে জানে। তো আজিৰ এই ব্লগ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম বৰদোৱা থানৰ সম্পূৰ্ণ জেগাখন আৰু নতুনকৈ বনাইছে, বহুত কিবা কিবি আছে, সকলোৱে গৈছে কিন্তু মই এতিয়ালৈকে যোৱা নাই। তো আজি যাবলৈ ওলাইছোঁ। তো ফ্ৰেণ্ডছ চাই থাকক, বহুত ভাল পাব, কিপ ৱাচিং, চাই থাকক। এইয়া দেখিছে আমি এতিয়া টমটমেৰে গৈ আছোঁ। তো আমি এতিয়া ষ্টেণ্ডলৈ গৈ আছোঁ, বৰদোৱা ষ্টেণ্ডৰ পৰা যাম আৰু তাৰ পৰা গাড়ীত উঠিম। এই আমি আহি পালোঁ বৰদোৱা। আজি বহুত ভিৰ। তো এয়া দেখিছে কিমান মানুহ আহিছে। তো আমি আহি এতিয়া পালোঁ আৰু মই বহুত বছৰ আগতে আহিছিলোঁ দেউতাৰ লগত। তেতিয়া আহিছিলোঁ বেলেগ গেটেৰে সোমাইছোঁ, আজি এখন বেলেগ গেট দেখা পালোঁ। তো সেইখন গেটো দেখুৱাম, মেইন গেটখন। এইয়া মই কৈছিলোঁ নহয় আৰু এখন মেইন গেট আছে। এইখন হ'ল মেইন গেট আৰু বহুত পুৰণা গেট। তো এয়া চাওক, মই দেউতাৰ লগত আহিছিলোঁ বহুত বছৰ আগত। তো এইখন গেটেৰে সোমাইছিলোঁ, এইখন গেট দেখাই দিলোঁ এয়া। তো ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনাক সম্পূৰ্ণ দেখাওঁ। চাই থাকক, একদম স্কিপ নকৰিব, বহুত কিবা কিবি আছে আৰু নিউ প্ৰজেক্টৰো আছে, তাতো যাম। তো এয়া দেখিবলৈ পাইছে থানখনৰ ভিতৰত সোমাই দেখা পালোঁ এখন সৰু পুখুৰী আছে। তো এই আপোনাক দেখাই দিলোঁ, এয়া দেখিবলৈ পাইছে। তো ব'লক আমি সেইফালে যাওঁ। তো ফ্ৰেণ্ডছ এয়া আমি এতিয়া ভিতৰলৈ সোমালোঁ আৰু এয়া সেৱা কৰি আছে মোৰ মায়ে। এয়া মোৰ পত্নী, এয়া মোৰ ভাগিনী, এয়া। তো মই সেৱা কৰি লওঁ। এই আপোনালোকে দেখিবলৈ পাইছে গুৰুজনৰ মেইন আসন। তো এয়া চাওক, সকলোৱে এয়া সেৱা কৰি আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে আৰু নিজৰ মনৰ ইচ্ছা কৈ আছে ভগৱানৰ ওচৰত। তো চাওক, সকলো আহিছে আজি ইয়াত। আজি ইয়াত বহুত ভিৰ দেখা পালোঁ আৰু ইয়াত চাওক ওপৰত ফেনখন চাওক ফ্ৰেণ্ডছ, বহুত ভাল লাগিছে আজি ইয়াতে আহি। বহুত দিনৰ ধৰি মই ভাবি আছিলোঁ আজি আহিম বুলি। তো ফাইনেলি আজি মই আহিলোঁ আৰু মোৰ ফেমিলিকো লৈ আহিলোঁ। তো বহুত ভাল লাগিল। এইয়া আৰিদা বুজোৱা ভালকে বুজোৱা। তো এই আমাৰ আৰিধা, তোমাৰ আজি ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু এইফালে এই মহান মানুহজনে
মানে কৈ আছে এই শিলিখা গছখন বহুত পুৰণা, শ বছৰ পুৰণা, আৰু তাতকৈ আৰু বেছি পুৰণা এইখন শিলিখা গছ। আৰু এই শিলিখা গছৰ তলতে বহি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শাস্ত্ৰ লিখিছিল। এই কথাবিলাক কৈ আছে তেওঁ, আৰু সকলোৱে মন কাণেৰে ইয়াতে থিয় হৈ শুনি আছে, আৰু ভালো লাগিছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈ আছে, তেওঁ ইয়াতে বহি লিখিছিলে, আৰু কি লিখিছিলে, কিহেৰে লিখিছিলে আগৰ বহুত পুৰণা দিনত। তেতিয়াতো চিয়াহী ইংক নাছিলে, তো কিহেৰে লিখিছিলে, কেনেকৈ বনাইছিলে। এইয়া দেখিছে মোৰ ৱাইফ খোজকাঢ়ি আহি আছে, আৰু এইয়া মোৰ মা আৰু মোৰ ভাগিনী আৰাধ্যা আৰু আমি এতিয়া গৈ আছোঁ আকাশী গংগালৈ, যিখন আলি পুখুৰী নাম আছিল পুখুৰীটো, সেইখন এতিয়া নতুন নাম দিছে আকাশী গংগা। আৰু এয়া দেখিছে কিমান মানুহ আহিছে দূৰ দূৰণিৰ পৰা এই বৰদোৱা থানলৈ। তো তেওঁলোকে যিহেতু বহুত দূৰৰ পৰা আহিছে, আৰু বহুত মানুহ আহিছে একেলগে, এটা গ্ৰুপ আহিছে বহুত দূৰৰ পৰা, তো তেওঁলোকে নিজৰ খোৱাৰ সামগ্ৰী লৈ আহিছে আৰু ইয়াতে বনাই কৰি খাইছে। এয়া দেখিবলৈ পাইছে সকলোৱে ইয়াতে নিজৰ দল, নিজৰ গ্ৰুপ, নিজৰ মানুহৰ লগত এয়া নিৰামিষ ভাত খাইছে বনাই, দালি ভাত। এয়া চাওক কি আনন্দতে একেলগে খাইছে। যিহেতু এইখন জেগা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, তো ভাল লাগে, ইয়াতে সকলোৱে আহিব বিচাৰে। আৰু এইখন এখন বহুত পুৰণা আৰু ঐতিহাসিক জেগা। তো এয়া সেইকাৰণে ময়ো আজি লৈ আহিছোঁ মোৰ ফেমিলিক। তো দেখিছে আজি বহুত ভিৰ ইয়াতে। এইখন হ'ল আকাশী গংগা, যিখন পুৰণা নাম আছিল আলি পুখুৰী। তো দেখিছে ইয়াতে বল্ডাৰ মানে ডাঙৰ ডাঙৰ শিলেৰে পাৰ বান্ধিছে। এয়া চাওক মানুহ ইয়াত বহি আছে একেলগে। এয়া চাওক কিমান ধুনীয়া লাগিছে, অসম প্লেচ, মানে কি ক'ম ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ এয়া দিছ ইজ এ আকাশী গংগা বৰদোৱা। চাওক তো ফ্ৰেণ্ডছ সেইয়া দেখিছে, সেইখন দেখা গৈ আছে, সেইখন নিউ প্ৰজেক্ট। তো আমি এইফালে যাম। এয়া চাওক মানুহ গৈ আছে এইফালেদি গৈ সেইফালে। তো ব'লক। বাপৰে বাপ, এইফালেদি আহিলে বহুত খোজ কাঢ়িব লাগে দেই। এয়া চাওক খোজকাঢ়ি আছোঁ। এয়া মোৰজনীতো খোজ কাঢ়িবই নোৱাৰে, কাৰণ ডাঙৰ ডাঙৰ শিল পিন্ধি আহিছে। এয়া মোৰ ভাগিনীও এতিয়া ভাগৰ লাগি গৈছে খোজকাঢ়ি। এয়া চাওক আৰু বহুত দূৰত যাব লাগিব, এইফালেদি গৈ সেইফালে ওলাব লাগিব, তাৰপিছত ৰাস্তাটো মেইন। A few moments later. এয়া চাওক পাৰিজাত হৰণ, মানে শ্ৰীমন্ত শংকৰদেৱে লিখা নাট। এয়া চাওক কিমান ধুনীয়াকৈ ইয়াতে সকলো মানে অংকন কৰা হৈছে, আঁকা হৈছে। এয়া ৱালত চিমেণ্টেৰে আঁকি পাছত কালাৰ কৰি দিছে। চাওক কিমান ধুনীয়াকৈ গোটেই নাটৰ কাহিনীটো ইয়াতে দিছে। এয়া আমি এতিয়া মেইন প্ৰজেক্টৰ গেটখন পামেই। তো চাওক এয়া কিমান মানুহ
আহিছে তো এয়া দেখিবলৈ পাইছে আমি আহি পালোৱেই তো আপোনাক আৰু ভালকৈ দেখাই দিম ওচৰৰ পৰা গৈ এয়া দেখিছে কিমান মানুহ আহিছে আৰু সকলোৱে লাইন ধৰি সোমাই আছে ভিতৰলৈ তো দেখা পাইছে আৰু এই নিউ প্ৰজেক্টৰ নাম দিছে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ তো দেখিছে অসংখ্য মানুহ আহিছে আজি কিয় বা ইমান ভিৰ তো দেখিবলৈ পাইছে বহুত মানুহ আহিছে কিন্তু এটা কথা এই শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত সোমোৱাৰ কাৰণে আমাৰ অসমীয়া জাতিৰ সাজ পাৰ পৰিধান কৰিহে সোমাব লাগিব তো এয়া দেখিছে সকলোৱে অসমীয়া জাতিৰ সাজ পাৰ পিন্ধি সোমাইছে এয়া দেখিবলৈ পাইছে তো এয়া দেখিছে ইমান ভিৰ বাপৰে বাপ তো আমি এতিয়া যাব লাগিব চাওক কিমান লাষ্টত মানে একদম লাষ্টত আমি আছোঁ এয়া চাওক তো আমি এতিয়া ইয়াতে লাইন ধৰিব লাগিব তো এয়া দেখিছে ইয়াৰ পৰা লাইন কিমান ডাঙৰ লাইন তো বতৰো বেয়া চাগে বৰষুণ দিয়ে নেকি মই সেইটোৱে ভাবি আছোঁ চাওক কিমান ধুনীয়া গেট বনাইছে তো এটা বস্তু ভাল কৰিছে লাইন ধৰি সোমাই এইয়া বহুত সময়ৰ পাছত যিহেতু আমি ফাইনেলি সোমাই গ'লোঁ ভিতৰলৈ তো এইয়া দেখিবলৈ পাইছে ৱাও কিমান ধুনীয়া ধুনীয়া গেষ্ট ৰুম কিমান ধুনীয়া ধুনীয়া বস্তু বনাইছে বাহ তো এইখন হ'ল 227 কোটি টকাৰ নিউ প্ৰজেক্ট যিখনৰ নাম দিছে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ এইয়া দেখিছে কিমান ডাঙৰ ডাঙৰ এইয়া ৰুম আৰু কিবা কিবি বনাইছে এইয়া সেইখন চাওক কিমান ডাঙৰ খোল আৰু এইয়া চাওক কিমান ধুনীয়া গাৰ্ডেন বনাইছে এইয়া পাতবিলাক চাওক না কিমান ধুনীয়া আৰু ভাল লাগিছে দেখাত আৰু এইখন হ'ল ৱৰ্ল্ডছ টলেষ্ট গুৰু আসনা আৰু আমি এতিয়া সেইফালে যাম তো চাওক না ভিতৰতো কিমান ভিৰ চাওক কিমান ডাঙৰকৈ বনাইছে আমাৰ নাম কীৰ্তনত যিখন আমি খোল ব্যৱহাৰ কৰোঁ সেইখন খোল ইয়াত বনাইছে কিমান ডাঙৰ আকৃতিৰ বনাইছে ভালো লাগিছে কিন্তু এইখন এখন ভিতৰত ৰিচাৰ্চ চেণ্টাৰ নাম দিছে চাওক ক'লো নহয় বহুত কিবা কিবি আছে আৰু বহুত ডাঙৰ জেগা এৰিয়ালৈ এই গোটেই শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন চাওক এইয়া দেখিছে সৰু ল'ৰা ছোৱালী বাচ্চা খেলিব পৰা সকলো ধৰণৰ খেলাৰ সামগ্ৰী বনাই দিছে ইয়াতে আৰু সেইখন এখন আৰু কিবা কিবি বনাই আছে এইয়া দেখিছে সকলোৱে ইয়াতে জিৰণি লৈছে ফটো লৈছে নিজৰ বাচ্চাক খেলাইছে নিজক ঘূৰিছে ফটো লৈছে এইয়া ইয়াতো কিবা এটা বনাই আছে সম্পূৰ্ণ হোৱা নাই কাম চলি আছে यही नहीं अभी और सुनिए আৰু এইখন হ'ল মেইন গেট গুৰু আসনৰ মেইন গেট তো দেখিবলৈ পাইছে এইফালেদি ভিতৰলৈ সোমাব পাৰে কিন্তু এতিয়া বন্ধ কৰি ৰাখিছে কাৰোবাক যাব নিদিয়ে আৰু এইখন চাওক এখন ডাঙৰ নাও
নাৱেৰে এখন অডিটৰিয়াম টাইপৰ ভিতৰত কিবা ডাঙৰ ৰুম বা মেনশ্যন আছে চাগে তাতে কলা সংস্কৃতি ফ্ৰেণ্ড দেখিছে আজি ইয়াত আহিছিলোঁ বৰদোৱা আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান তো এইটো হ'ল নিউ প্ৰজেক্ট তো আজি ইয়াত আহিছিলোঁ বহুত ভাল লাগিছে তো দেখিবলৈ পাইছে বতৰ বেয়া আৰু বৰষুণ দিছে তো সকলোৱে ভাগাভাগিত আকৌ গুচিও গৈছে বহুতে তো আমিও ভালকৈ নাচালোঁ যিমানখিনি চালোঁ সিমানখিনি আপোনাক দেখাই দিলোঁ তো কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব আজি মই কৈছিলোঁ নহয় বতৰ আজি বেয়া আছে তো বৰষুণ দি দিলে তো এতিয়া ভাগাদৌৰি লাগিছে সকলোৱে ওলাই গৈছে তো আমি এতিয়া ওলাই যাবলৈ লৈছোঁ এয়া দেখিবলৈ পাইছে সকলোৱে এতিয়া ওলাই গৈছে নিজৰ নিজৰ ঘৰত যাব তো ফ্ৰেণ্ডছ মোৰ আজি ব্লগ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই ফ্ৰেণ্ডছ সি ইউ ফিৰ মিলেंगे और एक मजेदार जबरदस्त वीडियो के साथ बाय बाय टेक केयर Yeah.